সকলোকে নমস্কাৰ জনাইছোঁ। আজি আছে আমাৰ এনিভাৰ্চেৰী। অকণমান নিয়ম অকণমান কৰিছোঁ, পাৰ্টি ৰখাইছোঁ সৰুকৈ। এই আমি দুইজনে কামত লাগি আছোঁ। এয়া মই এইফালে এয়া শাক পাচলি কুটি আছে, ধনিয়া কুটিছে, আলু পিঁয়াজ বিলাহীখিনি গোটেইখিনি কুটি ৰেডি কৰিলে। মই মাছ ফ্ৰাই কৰি আছোঁ। কোৱাৰ্টাৰতনো ডাঙৰকৈ পাতিব পৰা নহয়, সেইকাৰণে অকণমান পাৰ্টি ৰখাইছোঁ সৰুকৈ। তাকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। এয়া ডেক'ৰেশ্যন কৰা হৈ গ'ল। ৰেডি হোৱাই নাই এতিয়া আৰু খানাটো অকণমান শাক পাচলিখিনি কুটি মেলি ৰেডি কৰি লওঁ, তাৰপিছত কেক কাটিম। আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। আজি আমাৰ এনিভাৰ্চেৰী বুলি এয়া অকণমান নিয়ম পাৰ্টি সৰুকৈ আয়োজন কৰিছোঁ। এয়া মাংস ৰৌ মাছৰ জোল হ'ব, লোকেল মুৰ্গীৰ জোল, এনেকৈ কৰি অকণমান সৰুকৈ নিয়ম অকণমান কৰিম। এয়া মাছৰ পেটু, এয়া জ্বলা ভাজি হ'ব মাছৰ পেটু। এইয়া পাপাই আলু পিঁয়াজ কাটি আছে, দেখাই দিয়া। এয়া পাপাই আলু পিঁয়াজ কাটি আছে। এনিভাৰ্চাৰী মানুহকেইটাই কাম কৰিছে আৰু পাপাই চব্জি উলিয়াইছে কাটিবলৈ। এইখিনি পিঁয়াজ পাপা কাটি দেখাই দিয়া পিঁয়াজ এটা। এয়া পাপাই কাটিছে, পাপা কাটি দেখুৱা। চাওক পাপাই কেনেকৈ কাটিছে। এয়া পাপাই চব্জি কাটিছে। এয়া পিঁয়াজ ফটাফট মেচিনত কাটি আছে। এয়া মেচিনত পিঁয়াজ কটা হৈছে। এয়া মাছ ফ্ৰাই কৰিবলৈ তেল গৰম। এয়া মাছ ফ্ৰাই কৰি থকা হৈছে। মাছ ফ্ৰাই কৰি আছোঁ। এয়া আৰু মাছ হয়, বিলাহী আলু পিঁয়াজ এইখিনি কটা হৈ গ'ল। এতিয়া মাংসখিনি বনাব লাগিব, তাৰপিছত মাছৰ জোল বনাম। এতিয়া নহৰু আদা ৰেডি কৰি আছে। কৰি আছোঁ। এয়া এনিভাৰ্চাৰী মানুহ আহিছে আৰু এজনকৈ। এয়া আমাৰ টিকলি দুজনীক কেনেকুৱা লাগিছে বাৰু জনাবচোন। ইমান ধুনীয়া লাগিছে। এয়া আমাৰ দেহা। Happy anniversary. Talia Marco. Happy anniversary. এয়া দুজনে লাগি আছোঁ, বিনা চাই দিয়া। এয়া বনাবলৈ কৰি আছোঁ।
ভাত বাঢ়িছে আৰু এয়া এনিভাৰ্চাৰী কেক এইয়া এনিভাৰ্চাৰী বুলি সৰুকৈ খানা এটা দিছিলোঁ দেই এইয়া